चलेगा दादागिरी नहीं चलेगा दीपक देख काम दादागिरी नहीं चलेगा दादागिरी नहीं चलेगा दीपक दे शर्म करो शर्म नहीं है तो दुख मरो शर्म नहीं है तो दुख मरो दीपक दे dipok go back laki muke ini tak cuy nanti lo laki ni tu me kesi tu erta kau me pusta muda kan ni josi asukilong kan josi sarua muni pusta me iri cilung nangkok pusang deh ini tu me kesi sarkulus office tu me lasona sarkulus office kecik kebaya tu me patah piber lang pulutan te office ni tu ke ingkir si kangkir People's Struggle, long live! Long live! Long live! দল সংগঠন মিলি আজি ইয়াত লুৰিংথেপি আউটপোষ্টত আমি আহিলোঁ এফআইআৰ কাগজখন দিবলৈ তপন দাস দশৰথ দাস আৰু দীপক দে এই তিনিজন ব্যক্তিক সোনকালে অতি সোনকালে এৰেষ্ট কৰিব লাগে এইটো আমাৰ দাবী আৰু আমি ইয়াত লুৰিংথেপি আহিলোঁ এইটো বিষয়টো লৈ হেণ্ডে 6 শিডিউল মানে বুলি কৈ আছে 6 শিডিউল কি বিষয়ত আপোনালোকে মানিলে তপন দাসক মই সুধিব খুজিছোঁ 6 শিডিউল যদি আপোনালোকে মানে মাটিৰ অধিকাৰ খুজিবলৈ আপোনালোকে ক'ৰ পৰা অধিকাৰ পালে আপোনালোকে 6 শিডিউলৰ ভিতৰত মাটি খোজা অধিকাৰটো আছে নেকি আপোনালোকে চাই লওক ভালকৈ চাই লওক আৰু একবাৰ যদি এনেকা হয় আমি বহুত ডাঙৰ কৰি আন্দোলন কৰিম সকলো কাৰ্বি আংলঙৰ জাতি জনগোষ্ঠী মিলি পেলাই আপোনাৰ বৰবিলত আমি আহিম কাৰ্বি মানুহ কিমান আছে কিমান নাই হেবিলাক আমি দেখাম আৰু দীপক দেক আমি এটা ইয়াৰ পৰা ভাবুকি দিব খুজিছোঁ আপুনি কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ CEMৰ কাৰণে উঠাব পাৰে নমাব পাৰে হেতু কেপাসিটি আপুনি ক'ত পৰা পালে কিমান জনসংখ্যা আছে আপোনাৰ লগত ইমান দম যেন আপোনালোকে দেখাইছে কিমান ক'ত পালে এইবিলাক পাৱাৰটো আমি কাৰ্বি বাঙালী ইমান দিনৰ পৰা আমি শান্তিমতে আছোঁ কাৰ্বি আংলঙত আপোনাৰ লগে আহি পেলাই এইটো সিচুৱেশ্যনটো ক্ৰিয়েট কৰিব বিচাৰি আছে নেকি এইটো সিচুৱেশ্যনটো ক্ৰিয়েট কৰিব নালাগে আপোনালোকে ক্ষমা খুজক আৰু ক্ষমা নুখুজিলে আমি আৰু বহুত ডাঙৰ কৰি আন্দোলন কৰিবলৈ আমি সাজু হৈ আছোঁ আৰু আমাৰ লগত আছে আমাৰ KSAৰ চেণ্ট্ৰেল কমিটিৰ জেনেৰেল সেক্ৰেটাৰী আৰু ফৰম ফৰ হিলছ অটোনমাস ষ্টেটৰ প্ৰেছিডেণ্ট কনভিনৰ আৰু সেক্ৰেটাৰী তেখেতলোকে আছে তেখেতলোকে ক'ব আৰু 6 মিলিটেণ্ট গ্ৰুপৰ অফিচ সেক্ৰেটাৰী কেইটা আহিছে আমাৰ লগত একেলগে আমি সকলো কাৰ্বি মানুহ জনগোষ্ঠী আজি পাৰ্টি ধৰ্ম একো নোকোৱাকৈ আমি এই আন্দোলনটো বহাইছোঁ আমি বাইক ৰেলীটো কৰিব আহিছিলোঁ হ'লেও আমি পাৰ্মিশ্যন নোপোৱাৰ কাৰণে আমি আজি লং মাৰ্চ ৰেলীটো কৰি পেলাই আমি ইয়াত লুৰিংথেপি আউটপোষ্টত আহি পেলাই এটা FIR কপি আমি দিব আহিছোঁ 3জন ব্যক্তিক এৰেষ্ট কৰিব লাগে বুলি আৰু তাৰপিছত যিখিনি কথা ক'বলৈ আছে আমাৰ জইণ্ট কনভেনাৰে ক'ব তেওঁলোকক আপুনি সুধিব পাৰে আজি আমি কাৰ্বি ছাত্ৰসন্থা আৰু লগতে আৰু বহুত বিভিন্ন দল সংগঠন লগ মিলি আমি আজি উত্তৰ বইল আউটপোষ্টত আজি আমি 3জন ব্যক্তি বাঙালী সম্প্ৰদায়ৰ মানুহ দীপক দে আৰু দশৰথ দাস আৰু তপন দাস এই 3জন ব্যক্তিৰ ওপৰত আমি এটা এজাহাৰ দাখিল কৰিছোঁ এজাহাৰ দাখিল কৰাৰ মূল বিষয়টো হৈ গ'ল তেওঁলোকে যোনটো আমাৰ ভাৰতৰ আমাৰ যোনটো 6 শিডিউল সংবিধানটো তেওঁলোকে অমান্য কৰা আমি দেখা পোৱা গৈছে এইটো কেতিয়াও গ্ৰহণযোগ্য নহয় এই কাৰণে তেওঁলোকক আমি তেওঁলোকক 3জনক যোনটো মন্তব্য হেতে 6 শিডিউল বিৰুদ্ধে তেওঁলোকে যোনটো দাঙি ধৰিছে এইটো কেতিয়াও আমি কাৰ্বি ছাত্ৰসন্থা লগতে আমি ইয়াত যিমান দল সংগঠন আছে আমি কেতিয়াও এইটো মানি ল'ব নোৱাৰোঁ গ্ৰহণযোগ্য নহয় তেওঁলোকক মই আপোনালোকৰ মিডিয়াৰ থ্ৰুদি এইটোৱে মই ঘৃণা কৰিছোঁ আৰু তেওঁলোকৰ মন্তব্য লৈ তেওঁলোকক মই কণ্ডেম কৰিছোঁ অগন্ত আহি থকা দিনত তেওঁলোকে যদি এনেকুৱা মন্তব্য আৰু ইয়াত 6 শিডিউলৰ নিয়ম তেওঁলোকৰ 1951 পিছৰ অহাবিলাকৰ ইয়াত মাটি অধিকাৰ টোটেলি নাই আৰু ইয়াত মই আপোনাৰ চেনেল মাধ্যমৰ পৰা মই কাৰ্বি আংলং অটোনমাস কাউন্সিলক মই একটাই মই ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ 1951 পৰা যিমান ইয়াত বিদেশী বাংলাদেশীবিলাকক টোটেলি ইয়াৰ পৰা মাটিৰ পট্টাৰ পৰা কেঞ্চেল কৰিব লাগে ইয়াত লিষ্ট পট্টা নহয় ইয়াত টোটেলি সিহঁতৰ মাটি পাট্টাই টোটেলি ইয়াত সিহঁতৰ শেষ কৰি দিব টাৰ্মিনেট কৰি দিব লাগে বুলি মই কাৰ্বি আংলং অথৰিটিক মই কাৰ্বি আংলং অথৰিটিক মই আপোনাৰ চেনেলৰ মাধ্যমৰ পৰা মই তাৰ ৰিকুৱেষ্ট কৰিছোঁ Kebang nangkok alam thela pohelo kedamtang ni thoma prang bange thoma bengali amonida tumpu nangkok lo dipok de lapen topos das lapen ya dasar das alang le tum bange thom amonida tum la dakar beng long
a constitution ar kan pet pen Indian a constitution ar kan pet pen alang thum lam kaning jail ke juno dak lapen ke chok jail lapen itum dengune karbi akhaya tum karbi ara tum ate 6 schedule nitum man jakong nangipi ke do ke thak jakong nangipi la ke non head pen kale nel tum ha British adina hot pensi la bangso ar right la bangso dhikar itum panang pilo la so deng si pini ar ni same karbi karbak east non west non itum la so deng mesi dobom lapen dambom la pen non he jong ke wang bengali itum alang tum aphan pudam lo pote alang letunge Bangladeshi a Bengali atum Bangladesh ben siki wangchot ha 1971 anikana hot Ladakh Assam along Karbi Anglong long adi macher so do po joinesi alang refugees aphan dak nangi bichot malom so aphan dovernon po phanda kali da pen halang so ke wana hot nangle tum aphan land rights ang piji putada ke chakawe constitution long ke tok seta ave da penang tu kopete agreement ta thangla seta ave seta piniar ni alang tum Karbi akhe aphan karbaga aphan lang rob si lang plot si ile tum panang kang ton nang kang thi nangi putot nangi pro bangke ni tum che chago nei pusi pini la bangso provision ni tum ke damlo pini nil tum jong si SPPN permission do son de tum ha wrong an ke dam si hadak si provision bike rally car rally dam si hadakan ni tum hadak provision ke dam di alam dolo seda nil tum aphan SPA hipen pulo la bangke permission of pin ke nang tum damlong le claim long le po joine si pini tum akodak ongdung pen ni tum hadak elong adim pen wang sila dakan nitum dak thana an FIR nang pi phan si wanglo la pen la so ke wang alam thela hello mohe jong ni ligi pubang ke thoma tumpan pini pena pa bong la tupan arrest rek nang ji la to man yong si arrest rek pulote nile tum akko ka che song so dak pen che song thu jelang po sin tum ka chi sik do la sila bang thoma phan nitum la dak SP phan DSP tum phan chuning lo apen DC phan chuning lo alang tum nitum lo ki pia teng pen alang tum arrest rek nang ipusi pini ladak thana an wangsi FIR bang thom phan tum dak nang pilo nil tum ladak dhoromalam pupe lapen tum khelam pupe bonseta alang tum bang thom ke chok che do ko posi nitum dak non ke song thorom do an pen Karbi Anglong rat do an pen chingrum pet sidak ne tum dak oksi vetason VC vetason methanga khe son chipatha se netum anton bedak wanglo lapen netum la so FIR bangke netum dak non submit kanglo lailo তেখেতে মানে সেইদিনাত 4 তাৰিখ ইহঁতে এটা প্ৰটেষ্ট কৰিছে এইটো চাবলৈ গ'লে আমাৰ কাৰ্বিৰ কাৰণে দুখৰ কথা কিলে গ'লেতো আমাৰ কাৰ্বি আংলঙৰ কাৰণে আমি নিজে কাৰ্বি এৰিয়া বুলি আমি এইটো ডিক্লেয়াৰ কৰা নাই কনষ্টিটিউশ্যন অফ ইণ্ডিয়া পাৰ্লিমেণ্ট সেই এৰিয়াটো আমাক দিয়া হৈছে 6 শিডিউল আৰ্টিকল 244 ভাৰ্ছ 2 তাত লিখা আছে এইটো আমাৰ 6 শিডিউল এৰিয়া আৰু আমাৰ হেইটোত এৰিয়াত জুৰিডিকশ্যনত কেনেকা হালন কৰিব লাগিব এইটো মিনি কনষ্টিটিউশ্যন আছে 6 শিডিউল পেৰাগ্ৰাফ 1 to up to 20 তাত আমাক গোটেই পাৱাৰ দিয়া আছে ইয়াত আৰু চাবলৈ গ'লেতো তেখেতে মানে মাটি ৰাইটছটো খুজি আছে এই মাটি ৰাইটছটো কেনেকৈ পাব সিহঁতে এইটো পাব নোৱাৰে এইটো কনষ্টিটিউশ্যনত লিখা আছে আৰু বিজেপি গভৰ্ণমেণ্ট যদি কনষ্টিটিউশ্যন যদি ইহঁতৰ ডিমাণ্ড ওপৰত যদি পূৰণ কৰে একচেপ্ট কৰে তেনেহ'লে বিজেপি গভৰ্ণমেণ্ট কনষ্টিটিউশ্যনটো কি কয় আপোনাৰ এইটো মানি নোলোৱা সেইটোৱে ক'ব লাগিব ব্ৰেকাৰ্ছ অফ কনষ্টিটিউশ্যন ল' ব্ৰেকাৰ বুলি আমি ক'বলৈ বাধ্য হৈ যাম গতিকে আপুনি বেংগলী হওক বা বেলেগ নন ট্ৰাইবেল হওক যে আপুনি নিজে জানিব লাগে সেইটো এৰিয়াটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া হে কাৰ্বি ট্ৰাইব বা ST ট্ৰাইবৰ কাৰণে দিয়া হৈছে সেইটো জেগাত আমাৰ যি অধিকাৰ আছে সেইটো নিজে জানিব লাগিব মাত নামাতা আগত এটা আপুনি নিজে একো ইনফৰমেশ্যন নথকাকৈ আপুনি মাতিছে আপুনি নিজে কষ্ট পাব আৰু আপুনি এইটো ক'লে যে কমিউনিয়েল কথাটো ক'লে সেইটোতো হ'ব নোৱাৰে কাৰ্বি আংলং শিডিউল ট্ৰাইব ৰিকগনাইজ অৰ্ডাৰ 1951 পৰা সেই কাৰ্বি আংলঙৰে কোন জাতিহে মাটি ৰাইটছ পাব তাত গোটেই লিখা আছে তাৰ বাহিৰে আমি একো কথা ক'বলৈ যোৱা নাই আৰু কনষ্টিটিউশ্যন থকা বস্তু আপোনাৰবিলাকে নথকা বস্তুহে আপোনাৰবিলাক খুজি আছে সেইটোতো দিব নোৱাৰে কাৰ্বি আংলং অট'নমাছ কাউন্সিলো দিব নোৱাৰে বাই চান্স দিয়ে আমি গোটেই কাৰ্বি দল সংগঠনহে আমি গোটেই খাৰা হৈ আমি ডেম'ক্ৰেটিকেলি আমি বাধ্য হ'ম প্ৰটেষ্ট কৰিবৰ কাৰণে চ' গতিকে আপুনি নিজে জানি লওক 1951 শিডিউল ট্ৰাইবছ ৰিকগনাইজ অৰ্ডাৰ তাত লিখা আছে কোন জাতিহে ইয়াত মাটি পটা পাব এইটো কাৰ্ড অফ ইয়াৰ তো তাৰ আগত আহাকিটা এণ্টাইটেল হ'ব পাৰে
কিন্তু 1951 পাছত আহাটো তাতে গোটেই লিখা আছে গভৰ্ণমেণ্ট অলৰেডি এপ্ৰুভ হৈ গ'ল চেণ্ট্ৰেল গভৰ্ণমেণ্ট পাৰ্লিমেণ্টে তো তাৰ বিৰোধে আপুনিবিলাক যাব নালাগে আৰু আমি আজি আহিছোঁ আজি প্ৰটেষ্ট কৰিছোঁ আৰু আমি ল' এণ্ড অৰ্ডাৰক এইটোহে অনুৰোধ FIRও আমি দিলোঁ এপ্লিকেশ্যন যে আনকনষ্টিটিউশ্যন শব্দ কমিউনিয়েল কথা যোনটো ক'লে দীপক দাস এণ্ড গ্ৰুপছ সেই আনকনষ্টিটিউশ্যন কথা কোৱাৰ ক্ষেত্ৰত ল' এণ্ড অৰ্ডাৰে সোনকালে কালিৰ ভিতৰত এৰেষ্ট কৰিব লাগিব যদি এৰেষ্ট নহয় আমি গোটেই কাৰ্বি ট্ৰাইবছ ST ট্ৰাইব যিমান আছে আমি বাধ্য হ'ম পিচফুলি ডেম'ক্ৰেটিকেলি আমি প্ৰটেষ্ট কৰিবৰ কাৰণে সেইটোহে আজি ইয়াৰ পৰা পাব্লিকক কাৰ্বি আংলং ৰাইজক জনাবলৈ বিচৰাটো